আপোনালোকে ইয়াতে কি বনাই আছে এইবোৰ? Good morning everyone, welcome back to another video. আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে আৰু ঈদৰ বহুত বেছি শুভেচ্ছা থাকিলে আপোনালোক সকলোকে ঈদ মুবাৰক আৰু ভালকে সেলিব্ৰেট কৰক নিজৰ মানে ভাল লগা মানুহৰ লগত ফ্যামিলিৰ লগত সকলোৰে লগত সেলিব্ৰেট কৰক আৰু মই জাস্ট গা পা ধুই পেলাই জাস্ট ৰেডি হৈছোঁ আৰু মানে কাপোৰটো পিন্ধিছোঁ আৰু মই ইয়াৰিং আনিব পাহৰিছোঁ মানে মই যিটো ইউজুৱেলি সৰু এটা পিন্ধি থাকোঁ সেইটোও আনা নাই গতিকে হ'ব আৰু এনেকৈ হ'ব থৰি না একো ক'তো নাযাৱে মই ঘৰতে থাকোঁ আগতে ফুৰিব গৈছিলোঁ আৰু কি কয় ওচৰে পাজৰে এনেকৈ আজিকালি নাযাওঁ আৰু বা নাই যে মই অকলে ক'ত যাম আৰু এতিয়া গা চা ধুই মানে মা গা ধুব গৈছে আহিলে একেলগে আব্বাহঁত নামাজ পঢ়ি আহিলে পোলাও চলাও খাম একেলগে মানে গা ধোৱাৰ আগত একদম বিজি স্কিল হ'ল মানে বনাব লাগে চাফা কৰিব লাগে চ' সেয়াই আৰু গতিকে ভিডিঅ'টো চাই থাকিব কি কৰোঁ মই দেখাম বাৰু বিশেষ একো কৰা নহয় আই হোপ আপোনালোকে বহুত কিবাকিবি কৰক ঈদৰ দিনা আছে ভালকৈ চেলিব্ৰেট কৰক ফুৰিব যাওক যি মন তাকে কৰক গতিকে লগ পাইছোঁ গতিকে ভিডিঅ'টো চাই থাকিব তেনেকৈ দেখাওঁ এনেকৈ দেখাব লাগিব নহ'লে দেখাই নাযাব হোৱা নাই এয়া আহিছে আমাৰ ইনামণি ভাল পিংকি কম আৰে পিংকি এয়া অকণমান ঘূৰি দিয়া চবে দেখা পাব আৰু এয়া মই আৰু আম্মা আব্বা খাব লৈছোঁ লাঞ্চ টাইমত নহয় তাতকৈ অকণমান দেৰিকৈ কাৰণ কিবাকিবি খাই থকা যায় বাৰু সেইকাৰণে আৰু কি কয় সেই আৰু কথা পাতি এনে খাই আছিলোঁ ভাল লাগিছিল আপোনালোকে ঈদৰ দিনা কি কৰিছে কমেণ্ট কৰি জনাবচোন জানিব পাই ভাল লাগিব আগতে বহুত ভাল লাগিছিল এতিয়া নাজানো কিয় বা অকণমান মানে ব'ৰ লগা হৈছে একো কৰিব নাথাকে আৰু মানুহ আহিলে কথা পাতোঁ অকণমান আৰু নহ'লে ক'তো যোৱাই নাযায় তেনেকৈ আৰু ঈদৰ দিনা মোৰ বেলেগত যাব আচলতে আজিকালি ভাল নালাগে কাৰণ মই ঘৰত বেছি টাইম স্পেণ্ড কৰিব নাপাওঁ চ' ঘৰত থাকিয়ে ভাল লাগে আপোনালোকৰ ঈদ কেনেকুৱা গৈ আছে জনাব মোৰ বৰিং ওলাইছোঁ মই মানে মোৰ খুৰাৰ ঘৰত মানে মোৰ দাদাৰ ঘৰত আমি দাদা বুলি কওঁ হা কি কয় ওচৰতে হয় তাতে যাওঁ আৰু এবাৰ মাৰ লগত চ' এইটো বাৰ কাপোৰ হয় ঘৰত থোৱা আছিল মই কাপোৰে অনা নাই পাহৰি গৈছোঁ একো অনা নাই এইটো পিন্ধি যাওঁ আৰু এতিয়া আই ডোণ্ট ন' আজি চাগে ভিডিঅ'ত একো বিশেষ দেখুওৱা নহ'ব কালি মানে এইটো ভিডিঅ' মই কণ্টিনিউ ৰাখিম কালিলৈকে গতিকে ভিডিঅ'টো চাই থাকিব গুড মৰ্ণিং এভৰিৱান আজি হৈ গ'ল আজি একচুৱেলি ঈদৰ নেক্সট ডে চ' মই ৰাতিপুৱা উঠিছোঁ এতিয়া বাজিছে প্ৰায় 9টা আৰু মই এতিয়া একাপ গৰম পানী খাই ল'ম তাৰপিছত ঘৰটো ঠিক ঠাক কৰিব লাগিব কাৰণ তাৰপিছত অকণমান বাহিৰত যাব লগা কাম আছে চ' জল্দি কৰি লেতে হে লেটছ গ'
আজিৰ ব্ৰেকফাষ্ট কি যে ক'ম আৰু মিঠা 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 ঘৰত থাকিলে চলি যায় আৰু ब्रेकफास्ट करूँ तारपिছত আকৌ কৰিব লাগিব झाड़ू पोछा एंड देन डस्टिंग वस्टिंग सब मुझे ही करना पड़ेगा यार कोई हमें काम वाली धुल के दो ना ही हमसे होता है ना ही हमारी मम्मी से होता है पर हमें करना पड़ रहा है आजकल मैं ना आप लोगों से थोड़ा फ्रैंक होते जा रही हूँ लाइक মোৰ এনেকুৱা লাগে যে লাইক এতিয়া অকণমান চিনি পাওঁ আৰু সেইকাৰণে এনেকৈ কথা পাতোঁ আৰু চ' ড'ণ্ট মাইণ্ড ইফ ইউ উইল মাইণ্ড आई विल शूट यू चाय पीते हैं ये वाले कप এইটো যে কিমান বছৰৰ কাপ মোক ফ্ৰেণ্ডে গিফ্ট দিছিলে এতিয়াও আছে বাৰু বস্তু নাভাঙালৈকে মই পেলাই নিদিওঁ মোৰ বহুত বেয়া লাগে তাৰপিছত মই এয়া গা পা ধুই পেলাই এনেই অকণমান টাইম খেলি আছিলোঁ মোৰ কাজিনৰ বাচ্চা দুটাৰ লগত মানে কি কয় ইহঁতৰ লগত এটাচমেণ্টটো বহুত বেছি চ' মানে খুব ভাল লাগে মানে একদম সৰুৰ পৰাই থাকে ন একেলগে চ' মানে খেলি বহুত ভাল লাগে টাইম স্পেণ্ড কৰি ভাল লাগে ইহঁতৰো ভাল লাগে মানে আমি গ'লে স্পেচিয়েলি বহুত ভাল পাওঁ আৰু মোৰ ইয়াৰ আগৰ শ্বৰ্ট ভিডিঅ'টোত চাগে চাইছে যে আমি ফেঞ্চিত গৈছিলোঁ মানে সেইদিনাৰে এইটো ভ্লগ হয় আমি ফেঞ্চিত গৈছিলোঁ আৰু এয়া বাৰ ঘৰৰ পৰা মানে বাক পিক আপ কৰি লৈছোঁ আৰু আমি একেলগে যাম কাৰণ মাক লাগিবলৈ চাদৰ মেখেলা মানে চিম্পল চাই লাগে চ' আৰু ঘৰৰো কিবা কিবি আছিল শ্বপিং কৰিব চ' গ'লোঁ আৰু একেলগে মানে বন্ধ নাথাকে ন মানে একেলগে যাব নাপাওঁ যে এইকাৰণে মানে আৰু এতিয়াই যাই আহোঁ আৰু কিন্তু বিহুৰ দিনাও ইমান ভিৰ আছিল আৰু ইমান ৰ'দ আৰু ইমান গৰম ষ্টিল আৰু শ্বপিং বুলি ক'লে চব কুছ মাফ কৰ सकते हैं ফাৰ্ষ্ট এখন দোকানত আহিলোঁ চাদৰ মেখেলা চাবৰ কাৰণে তাত মাৰ ভাল নালাগিল তাত বা ল'লে আৰু মোৰ খুব ভাল লাগিছে এইযোৰ কাপোৰ ইমান চিম্পল হয় আৰু বহুত এলিগেণ্ট টাইপৰ কালাৰটো আছিল মানে ফটোত মানে কি কয় ভিডিঅ'ত ইমান বুজা যোৱা নাই বাট ৰিয়েলত বহুত ধুনীয়া আছিল আৰু তাৰপিছত যে দেখাইছে এইটো আজিকালি খুব ওলাইছে বাৰু তাত মা নল'লে আকৌ তাৰপিছত আহিলোঁ আমি চিল্কালৰ এয়া ফাৰ্ষ্ট ফ্ল'ৰত মই ফাৰ্ষ্ট টাইম আহিছোঁ কাৰণ মই চাদৰ মেখেলা কিনিবৰ কাৰণে আগত অহাই নাছিলোঁ চ' সেয়াই আৰু খুব ভাল লাগিল চাই বহুত বেছি কালেকশ্যনছ আছিলে আৰু কি কয় মই মানে নাজানো আৰু আই এম ড্ৰিমিং যে মই কেতিয়া ডেইলি এইবোৰ পিন্ধিব পাম মোৰ চাদৰ মেখেলা খুব ভাল লাগে শাৰীতকৈও ভাল লাগে শাৰী ভাল লাগে ন' ডাউট বাট পিন্ধিবৰ কাৰণে মোৰ জটিল লাগে বাট চাদৰ মেখেলা ভেৰি ইজি আৰু ভেৰি চিম্পল আৰু ভেৰি এলিগেণ্ট লুক দিয়ে মোৰ খুব ভাল লাগে আৰু এয়া বিহুৰ কাৰণে নে কি নাজানো শ্বপিচবোৰো আছিল খুব ধুনীয়া বা অভাৰঅল মোৰ সিদিনা গৈ পেলাই বহুত ভাল লাগিছে আৰু কাৰণ মই ইয়াত আগত যোৱা নাছিলোঁ ন চ' চাই পেলাই খুব ভাল লাগিছে
এয়া বা আহিছে নেক্সট ডে কাৰণ আমি যাম আজি কি কয় ঈদৰ পিছত আচলতে বা অহা নাছিল সেইকাৰণে আহিলে ভিনটিৰ লগত আৰু আমি আজি যাম জেঠীমাহঁতৰ ঘৰত সেইকাৰণেও আহিছে বাৰু আৰু এয়া আমাৰ ঘৰৰ গোলাপ এনেকুৱা গোলাপ আমাৰ ঘৰত বহুত আছে বাৰু বহুত ধুনীয়া আৰু এয়া আমি ভাত তাত খাই পেলাই যাব আবেলিকে যাব ওলাইছোঁ জেঠীমাহঁতৰ ঘৰত গতিকে ভিডিঅ'টো চাই থাকিব আৰু আজিৰ দিনটোতে মই এইটো ভিডিঅ' শেষ কৰিম আৰু মানে টোটেল মই 3 দিনৰ অকণমানকৈ ৰেকৰ্ড কৰি পেলাই এইটো ভিডিঅ' বনাইছোঁ আশা কৰোঁ ভিডিঅ'টো চাই খুব ভাল পাব আপোনালোকে ইয়াতে কি বনাই আছে এইবোৰ অ' পোলাও আৰু মাংস আমাৰ কাৰণে বনাই আছে অঁ ঠিক আছে দুটা একদম পাৰফেক্ট ৰান্ধনি আমাৰ কাৰণে বনাই আছে আমি হ'লো খোৱা মানুহ আচলতে ছানডে আছে মোৰ জেঠীমাৰ দাদাৰ মানে আৰু বিয়া মানে মোৰ জেঠীমাৰ ল'ৰাৰ আৰু মানে মোৰ দাদা বিয়া চ' আমি এনেই গ'লোঁ আৰু এবাৰ এক্সাইটমেণ্টটো আছিল আৰু চাবৰ কাৰণে যে কি হ'ল নহ'ল চ' সেয়াই আৰু অকণমান টাইম থাকি পেলাই আমি উভতিলোঁ আৰু মই সেইদিনাই ৰুমলৈকেও আহিছিলোঁ কাৰণ বাহঁতৰ লগত আহিছোঁ একেবাৰে নহ'লে মানে গাড়ী পোৱাটো বহুত টান পিছত আকৌ ইলেকশ্যনৰ কাৰণে আৰু কি কয় ইলেকশ্যনৰ কাৰণে আমাৰ তাত নহয় বাৰু কি কয় এইবোৰ বিহুৰ বন্ধ আৰু কিবা কিবি এইবোৰ হৈয়ে আছে কিবা নহয় কিবা চ' আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চাই খুব ভাল পালে লগ পাইছোঁ অন্য এটি ভিডিঅ'ত এইটো একদম ঘৰৰ ভিডিঅ' হয় আচলতে চ' কমেণ্ট কৰিব কেনেকুৱা পাইছে বাই বাই